तो है फ्रेंड्स कौन है तो है फ्रेंड्स कौन है কি কম আৰু দুদিনৰ পৰা অকল এইটোৱে আৰু পালেনে বিচাৰি ভগৱানক এটাই প্ৰাৰ্থনা কৰিছোঁ সোনকালে ঘূৰি আহো কাৰণ গোটেই ফেচবুকখন অকল এডালে হেলি আছে বাৰু মাৰ গলি ঢেকীয়া জুলি তো হে ফ্ৰেন্ডছ কি খবৰ আজি কেইটা ভিডিঅ' আপোনালোকৰ ওচৰলৈ আকৌ আহিছোঁ এছাম মনুষ্য জীয়াই আছে পৃথিৱী কেনেকৈ মান সন্মান ৰক্ষা কৰোঁ আৰু তোৰ মাক ফাগুন চত কিছুমান জীয়াই আছে কেনেকৈ টকা ঘটি পেলাই দেহাৰ ক্লেবেজ দেখুৱাই পেলাই মানে টকা ঘটি পাইছে চাগে মানে অলপ পলম নকৰি আজিৰ অনুষ্ঠান একফালৰ পৰা যাতে আপোনালোকে নিয়াত যাতে সহায় কৰে বলক জনম জনম বোলে তোমাৰে হৈ ৰম এনেকে ওলাই থাকিলে বুজি পাইছে চাগে কেনেকে হম মানে কেনেকে কি মানে কলো মানে চিন্তা কৰিব লাগিব ভিডিঅ' নামত মানে জিটি মানে আৰু জানি বুজি কৰি আছে এখেতলোকে কিয় জানেনে অলপমান সস্তীয়া জনপ্ৰিয়তা পাই যাব দুই তিনটা মান সস্তীয়া আপোনাৰ ফলোৱাৰ্ছ পাই যাব তিনটা চাৰিটা মান থাকে যে মানে মাইকী পাগল যে যি নেকি এনেকে কিছুমান চাই যে পাগলে হৈ থাকে যে সেইকেইটাই অলপমান গোটাই ল'ব ইয়াত যদি মই দুটি উঠেৰে যদি মই সঁচা কথা ক'বলৈ যাওঁ ইয়াত বহুত কিবা কিবি হৈ যাব ইয়াত নকোৱা আগত মানে মই এইখিনিতে এটা কথা ক'ব বিচাৰোঁ এইটোৱে মাল মোৰ বহুত বেয়া মানে গেছ দুটি উঠেৰে সঁচা কথা ক'বলৈ গ'লে এটা কথাই ক'ম বেয়া নাপাবা তোমাৰ কাষলি তলত চুলি হৈছে পাৰিলে তুমি এই দোকানৰ পৰা ৰেজৰ্টালৈ কাটি ল'বা তেতিয়া মানে তুমি দুই তিনিটা ভিউজ মানে বেছি পাবা কাৰণ এনেকুৱা কাষলি তল বৰ লেতেৰা গোন্ধায় মানে এজন কণ্টেণ্ট ক্ৰিয়েটৰে যেতিয়া ভিডিঅ' বনায় তেখেতে জানি বুজি কিছুমান ভুল নকৰে কাৰণ তেখেতৰ মান সন্মানৰ কথা আছে কিন্তু এখেতলোকক চাই পেলাই মোৰ এটা কথা চিন্তা আহে মানে মগজলৈ কোনে বাৰু এনেকে এজনী চাওকচোন কি কম আৰু মহে কামুৰিলে তোমাক ঠিক আছে বাৰু মহে কামুৰিলে তুমি মহে কামুৰাখন এনেকে দেখুৱাই পেলাই ভিডিঅ' বনালে এইটোৰ পৰা কাৰ কি শিক্ষাদাল লাভ হ'ব কওকচোন হা ये सब क्या देखना पड़ रहा है কোন মক্কেলে এনেকে এটো কি দেখুৱাব বিচাৰিছে মানে নিজৰ চাৰ্টিফিকেটখন মানে দেখুৱাই দিছে যে তোমালোক কি হয় বা কি নহয় হা দুখ লাগে কাৰণ এনেকুৱা কাম কিছুমান কৰাৰ আগত 100বাৰ চিন্তা কৰি চাব লাগে ইয়াত তুমি মহে কামুৰিছে কোন দেখুৱা নাই ইয়াত তুমি বেলেগ কিবাহে দেখুৱাই আছা আৰু এনেকুৱা কিছুমান ভিডিঅ' দেখাৰ পিছত ভাল মানুহৰ কিন্তু উঠি যাব কিন্তু খং বেলেগ এইটো চা কি ক'ব এতিয়া আপুনি জিলিকি আছে মানে জানি বুজি জিলিকাই থৈছে মানে দুই তিনটা সস্তীয়া জনপ্ৰিয়তা পাম বুলি ধান্দা অকল চবৰে এইটোৱে আৰু কেনেকৈ লাইক ফলোৱাৰ্ছ আৰু আৰে টাকা ধৰি লওক মই বিয়া পাতিলোঁ মোৰ মাইকীয়ে ধৰি লওক বোলে এনে কিছুমান বোলে অভদ্ৰামী কৰি আছে বোলে ইনষ্টাগ্ৰামত মই একো নকৰোঁ ভাই চিধা কম কাপোৰ কানি লৈ ঘৰলৈ যা কাৰণ মই হিজিৰা নহয় কাৰণ মই ধুনীয়াকৈ ঘটিব পাৰোঁ কাৰণ মোৰ নিজৰ ওপৰত মোৰ নিজৰ টেলেণ্ট আছে কিন্তু এখেতলোকক চাই পেলাই মোৰ মানে চিন্তা হয় মানে সেইকেইটা যিকেইটা ঘৰত শুই আছে সেইকেইটা চাগে আৰু পিন্ধি আছে চাগে তোমাৰ বেলুন দুটা চাব মন গৈছে বোলে কিয় তোৰ মাইকেৰ বেলুন দুটা চাব পৰা নাই নিজৰ দুটা বেলুন আছে তোৰ নিজৰ সৰুৰ পৰা নিজৰ মাকৰ বেলুন চোৱা নাই বেলেগৰ বেলুন চাব আহিছ যে বাৰু এনেকে নিজৰ বেলুন দুটা চাবলৈ মন গৈছে আকৌ মাকক ধৰি পেলাই কথা কৈছে চাওকচোন কিমান অভদ্ৰ হ'ব লাগিব মানুহ কিছুমান কওকচোন আপুনি জানি বুজি কৰি আছে ইহঁতি এই তোৰ মাক ফাগুন চততে অকল সস্তীয়া জনপ্ৰিয়তা পাবলৈ এই তহঁতৰ কি মতাবিলাকে ইনকম নকৰে নেকি বাৰু হা সুধিছোঁ বেয়া নাপাবি তহঁতৰ এইবোৰে কাম নেকি ভিডিঅ' নামত হা এই তোৰ মাক ফাগুন চতত কেতিয়া বুজি পাবি পগলা হ'ল আৰু ইয়াৰ এইটো ভিডিঅ' চাই পেলাই মোৰ মানে মনত এটাই প্ৰশ্ন আহিছে যে ই নাৰী সমাজক কি মানে অপমান কৰিছে ঠিক আছে বাৰু তই ভিডিঅ' বনাইছ বেয়া পোৱা নাই কোন মক্কেলে এনেকৈ বুকুত টপিনাত এনেকৈ কাপোৰ ভৰাই পেলাই চুটি আমি কিছুমান ভিডিঅ' বনাই কওকচোন বাৰু ই যিটো ভিডিঅ' বনাইছে এই ভিডিঅ'টোৰ পৰা মই ভাবোঁ কোনো 10জন মানে একো শিক্ষা নাপাব একো ঘটিডাল শিক্ষা নাপায় দুই তিনিটাই হাঁহিব কিন্তু মই মোৰ ফালৰ পৰা এটা কথা ক'ব বিচাৰোঁ এজন ল'ৰা মানুহ সদায় ল'ৰা নিচিনাকৈ থাকিব লাগে
बात तो सही है কিন্তু এনেকুৱা ছুটিয়ামি কিছুমান কৰিলে মনলৈ এটাই প্ৰশ্ন আহে যে ই নাৰী সমাজক ই অপমান কৰিছে 100% চিয়ৰ আপুনি বিশ্বাস কৰে নকৰে আপুনি মানে না মানে এটো আপোনাৰ ব্যক্তিগত কথা কাৰণ ই যেটো কাম কৰিছে তো মকেলামি কৰিছে বাৰু কিন্তু ই এটো কথা কেতিয়া বুজি পাব যে মোৰ ঘৰটো এজনী মাইকী মানুহ আছে মোৰ এজনী সৰু ছোৱালী আছে সালা মক্কেল ভিডিও নামত মানে জিটি আৰু সত্য কথা কৈছো গুটে খব পাগল হল মাথো এটা ঠাণ্ডা সবৰ টকা লাগে সিৰিয়াসলি হে আজিকালি ছোৱালীবোৰে জিতুহে ৰেবেল দিয়ে ৰেবেল নহয় লেভেল বাৰু বাকি কোন কও এই লৰাবিলাকে বাৰু বুৱাৰী নপতে কি কম মানে সঁচাকে দেই মানুহবিলাক কোন দিশে যাব লাগে কোন দিশে গৈ আছে কি মানে ভিডিও নামত আপুনি ককচোন বাৰু ষ্টাৰ্টিংৰ পৰা শেষলৈকে ভিডিও নামত কিবা আপুনি বুজি পালেনে কিবা জ্ঞান এটা বুজি পালেনে একো দালটো বুজি নাপালে মাথো ইহঁতি ভিডিও নামত মানে কি ক'ব লাগে কি কৰিব লাগে কেনে কৰিলে মানুহ কিছুমানে ভাল পাব এবিলাক একো ইহঁতৰ জ্ঞান নাই এই জিনিসা যেনেকে উৰহি গছৰ তলত গলে কিছুমানৰ মানুহৰ বেমাৰ আজাৰ উকাই যায় বোলে হাঁহ খালে যেনেকে মানুহৰ বেমাৰ আজাৰ উকাই যায় ঠিক তেনেকে ইহঁতি কেমেৰা অন কৰাৰ লগে লগে ইহঁতৰ এই বেমাৰ মানে উকাই যায় কি মানে বন্ধুসকল গতিকে আজিলৈ ভিডিওটো ইমানে লগ পাম নেক্সট ভিডিঅ যদি ভিডিওটো চাই যদি কিবা অকমান বুজি পালে তেনে ভিডিও সোমা গলে ঠেলি দিব নিজেও হাঁহি দিব বেলেগকো সোমাই দিব লগ পাম নেক্সট ভিডিঅ একে একে দুই এ দাস বাই সদায় জয় কৃষ্ণ